ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ডাইনেছৰ চাবলৈ যাম, পূৰা জোচ বাঢ়ি আছে, মই কৈছোঁ বাঢ়ি আছে পূৰা। ডাইনেছৰ চাবলৈ যাম, ক'ত ডাইনেছৰ চাবলৈ যাম আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় ধৰিব পাৰিছে। তেন্তে ব'লক আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একদম গৈ থকাৰ পৰা ভিডিঅ'টো চাই থাকিব শেষলৈকে, গৈ থাকিম, দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো ষ্টাৰ্ট ত' গাইছ এতিয়া পূৰা গৈ আছোঁ আমি কমলাবাৰী পিকনিক স্পটলৈ। একদম পূৰা বিন্দাছ এই ৰাস্তাই গৈ আছোঁ পূৰা। এইফালে পূৰা বাগান আছে। তো গাইজ ফাইনেলি আহি কমলাবাৰী গেট পাই গ'লোহি। একদম পূৰা এনজয় কৰিব, ভিডিঅ'টো চাব। এইফালে এতিয়া এইফালে গৈ থাকিব লাগিব পূৰা বিন্দাছ। ব'লক এতিয়া আৰু অলপ দূৰ আছে গেটৰ পৰা, গেট পাই গ'লোহি। তো ব'লক এনজয় কৰিব, ভিডিঅ'টো চাই এনজয় কৰিব। একদম পূৰা ওখ পৰা তললৈ, তলৰ পৰা ওপৰলৈ একদম পূৰা গৈ আছোঁ। একদম টাৰ্ণিং কেনেকুৱা। পূৰা বিন্দাছ সৰু ল'ৰা ছোৱালী খেলা আহি আছে, এতিয়া খেলি আছে পূৰা খেলি আছে। সৰু ল'ৰা খেলি আছে, খেলিব লাগিব ময়ো। এয়া পূৰা শিশুৰ কাৰণে বনোৱা এখন পূৰা এইফালে আছে খেলা। এইটো হাঁহতো উঠিব লাগিব। এই উঠিয়ে দিয়ে বোলে, সেইটোৱে উঠি দে মই ঘূৰাই দিছোঁ বাৰু। উঠি দে একদম পূৰা উঠিছে সৰু ল'ৰা, আমাৰ সৰু ল'ৰাটো। তো এইফালে পূৰা সুন্দৰ ভিউ। বিয়া পাতিলে দেই, বিয়া পাতিলে। যিহেতু আমি সৰু ল'ৰা একদম পূৰা খেলি আছোঁ পূৰা। এইফালে এইটোৱে খেলি আছে শিশু, আমি পূৰা একদম এইফালে মানুহ চানুহ নাই কোনো বাৰু, আমি দুটাহে আছোঁ। এয়া এতিয়া এইটো মানে ছিজনটো অফ হৈ আছে। ডিচেম্বৰ 21 তাৰিখৰ পৰা ছিজনটো খোল খাব ডিচেম্বৰ 31 তাৰিখৰ পৰা। একদম জানুৱাৰী লাষ্টলৈকে সম্পূৰ্ণ কমলাবাৰী খোলা থাকিব। খোলা থাকিব একদম। মেনেজাৰে কৈ দিছে দেই, মেনেজাৰ। তো ব'লক এইফালে কি কি আছে দেখুৱামগৈ এতিয়া। ঐ তোৰ কি হ'ল? কি কথা? প্ৰকাণ্ড ডাইনছৰ এটা আছে বোলে। ক'ত আছে? দেখুৱাম ৰ, এনে ধুনীয়াও আছে। কিনো আছে ইয়াত। পূৰা এতিয়া ডাইনছৰ চাবলৈ যাম বোলে। ক'ত ডাইনছৰ আছে বুলি কৈছে, দৌৰি গৈছোঁ পূৰা ডাইনছৰ চামগৈ আজি। যিহেতু ডাইনছৰ চাম, পূৰা জোৰ চাৰি গৈছে। ডাইনছৰ চাম পূৰা দৌৰি গৈছে। এইটো ডাইনছৰ পাই গৈছে, এইটো ডাইনছৰ। খাব নি আকৌ এইটো খাব নি আকৌ? নাযাওঁ দেই ওচৰলৈ, ভয় লাগে দেই। খাব নি আকৌ? মূৰ্তিহে, একো নাই। এয়া একদম পূৰা ডাইনছৰ, পাছফালে ডাইনছৰ আছে। এইফালে জীয়াবলৈ অলপ জেগা আছে।
আপোনালোক যেতিয়া আহে ইয়াত ধুনীয়াকৈ ফটো মাৰিব পাৰিব তাত এটা টাৱাৰ আছে আমি দেখুৱাম যদি খোলা আছে আমি উঠি পিনে দেখুৱাম টাৱাৰটোৰ পৰা উঠি দেখুৱাম গোটেই ভিউটো কমলাবাৰী গোটেই ভিউটো দেখুৱাম টাৱাৰটোত উঠি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাব সম্পূৰ্ণকৈ এনজয় কৰিব তো এতিয়া টাৱাৰটোলৈ গৈ আছোঁ দৌৰি দৌৰি পূৰা দৌৰিছোঁ এইটো ভাগৰ লাগি গৈছে বোলে ইয়াৰ আকৌ তো বল 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 যাব লাগিব সোনকালে যাব লাগিব পূৰা টাৱাৰলৈ পূৰা যাব লাগিব বন্ধ আছে পিছে বন্ধ আছে বন্ধ দেখিছোঁ দেই কি হয় জানো বেড লাক হৈ গৈছে বন্ধ আছে ইয়াত তলা আছে দেই যাব নোৱাৰিম তো কি ক'ব দেখাব নোৱাৰিম ওপৰৰ পৰা ভিউটো তো ইভাগে দেখুৱাম ভিউবোৰ এইটো মানে এনেকুৱা বস্তু এই মাক বাপেক নাথাকিলে যেন মাক বাপেকে যেন ছোৱালীজনী ঘৰত অকল থাকে তলাটো যেন মাৰি থৈ যায় কোনোবাই লৈ যাব বুলি এইটো বস্তু গাইছ ইয়ালৈ আহি এটা ভাল খবৰ পাই গ'লো তো আশিস একদম পূৰা ধুনীয়াকৈ ভাল খবৰটো কৈ দিব আশিস কৈ দিয়ে ধুনীয়াকৈ ভাল খবৰ মানে এতিয়া আমাৰ চেমৰ যিখিনি ল'ৰাসকল আছে সেইসকলে যোৱা লকডাউনতো বহুতে শিক্ষা পাই গৈছে যেন ঘৰত বহি একো লাভ নাই এতিয়া কিছুমানে পঢ়া শুনাও কৰি আছে আকৌ পাৰ্ট টাইম জবো কৰি আছে এতিয়া ময়ো কৰি আছোঁ পঢ়া শুনা নাই কৰা বাৰু এতিয়া মানে ভাল খবৰ কি মানে আপোনালোকক ক'ম বাৰু মানে কিছুমান যেন গেম খেলে ঘৰত এনেই বহি পিনে গেম খেলি থাকে ফ্ৰী ফায়াৰ পাবজি কিছুমানে ৰিল বনায় কিছুমানে ইনষ্টাগ্ৰাম চলায় ফেচবুক হোৱাটছআপ সেইবোৰ কৰাৰ বাহিৰে এতিয়া মানে ভাল এতিয়া আমাৰ চেমৰ যিখিনি ল'ৰা আছে তেওঁসকলৰ কাৰণে কৈছোঁ ভাল ইয়াত এটা জব এপ্লাই হ'ব জবটোৰ কথা আপোনালোকক ডাইৰেক্ট জেগাত গৈ পিনে ক'ম ব'লক একদম ভিডিঅ'টো চাব একদম পূৰা একদম শেষলৈকে চালে গম পাব কিনো জব একদম শেষলৈকে চাই থাকিব ভিডিঅ'টো এই ৰাইট ককটোলৈ চাওক একদম পূৰা চুবাইছে ৰাইট ককটোলৈ চাওক এইটো পূৰা দিছে कौन है ये लोग कहां से आते हैं একদম তো গাইছ এইফালে পূৰা পিকনিক খাই আছে মানুহে আমি ভাল খবৰটো দিবলৈ লৈছোঁ আপোনালোকক একদম আশিসে পূৰা ধুনীয়াকৈ ভাল খবৰটো দি দিব আপোনালোকক কৈ দে আশিস এতিয়া ভাল খবৰ মানে ইয়াত এতিয়া আমাৰ চেমৰ ল'ৰাসকলৰ কাৰণে এটা উদ্যোগ হ'ব সেই উদ্যোগত আপোনালোকে এপ্লাই কৰিব পাৰিব কামাণ্ডো আছাম পুলিচ বেটেলিয়ান সেইবোৰ সকলোত আপোনালোকে এপ্লাই কৰি ইয়াত আপোনালোকৰ ডিউটি কৰিব পাৰিব ইয়াত ধুনীয়াকৈ এটা চেলেৰি পাই থাকিব ঘৰটো এনেই বহি পিনে কাম নাই একো লাভ নাই সেইটো কাৰণে কিবা এটা কৰি খাব লাগিব তো সেইটো কাৰণে আপোনালোকে ইয়াতে একদম পূৰা বিন্দাছ প্ৰজেক্টটো হৈ আছে প্ৰজেক্টটো এতিয়ালৈকে মানে মুকলি কৰি দিয়া নাই যেতিয়া মুকলি কৰিব মই আপোনালোকক ক'ম যেতিয়া মুকলি কৰি দিব তো ভিডিঅ'টো ইমানখিনি আছিলে ন ভিডিঅ'টো সামৰি দিওঁ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আশিসেও কিবা এটা কৈ দিয়ে আৰু লগতে আমি মানে এতিয়া জেগাডোখৰ দেখুৱাব পৰা নাই কাৰণ জেগাডোখৰ এতিয়া চিল কৰিছে যিহেতু উদ্যোগটো বনাই আছে সেইকাৰণে এতিয়া যাবলৈ পাৰ্মিশ্যন দিয়া নাই ইয়াৰ নেক্সট ব্লগত যদি আমি আহোঁ তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম মোৰ চেনেলটোৰ কথা কিবা এটা কৈ দিয়ে আকৌ চ' গাইজ ইয়াৰ চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ